আপুনি প্ৰাইভেট কোম্পানীত কাম কৰে নেকি? আপুনি অসমৰ বাহিৰত কাম কৰে নেকি? আপুনি দিল্লী, মুম্বাই, কলকাতা, বেংগালোৰ, কেৰালা, চেন্নাই বা হায়দৰাবাদত কাম কৰে নেকি? যদি কৰে, আপোনাৰ বাবে আছে এটা ভাল খবৰ। Epfo লৈ আহিছে আপোনালোকৰ বাবে এটা ভাল খবৰ। প্ৰভিডেণ্ট ফাণ্ডত টকা জমা কৰিছে নেকি আপুনি? তাৰ পিছত কাম এৰি দিছে নেকি আপুনি? এতিয়া সেই টকাকেইটা আনিবলৈ কোম্পানীত নগলেও হ'ব। বহুত কোম্পানী আছে PF নম্বৰ নিদিয়ে, বহুত কোম্পানী আছে UAN নম্বৰ নিদিয়ে। যদি আপুনি কোম্পানীত আধাৰ নম্বৰ দি জইন কৰিছে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰক। আধাৰ নম্বৰৰ সহায়েৰে আমি আপোনাৰ UAN নম্বৰ উলিয়াই দিম। Epfoৰ লগত জড়িত সকলো সহায়ৰ বাবে এতিয়াও যোগাযোগ কৰক এই নম্বৰত। নম্বৰটো হৈছে 7896674563। পলম নকৰিব, শীঘ্ৰেই যোগাযোগ কৰক। আপুনি প্ৰাইভেট কোম্পানীত কাম কৰে নেকি? আপুনি অসমৰ বাহিৰত কাম কৰে নেকি? আপুনি দিল্লী, মুম্বাই, কলকাতা, বেংগালোৰ, কেৰালা, চেন্নাই বা হায়দৰাবাদত কাম কৰে নেকি? যদি কৰে, আপোনাৰ বাবে আছে এটা ভাল খবৰ। Epfo লৈ আহিছে আপোনালোকৰ বাবে এটা ভাল খবৰ। প্ৰভিডেণ্ট ফাণ্ডত টকা জমা কৰিছে নেকি আপুনি? তাৰ পিছত কাম এৰি দিছে নেকি আপুনি? এতিয়া সেই টকাকেইটা আনিবলৈ কোম্পানীত নগলেও হ'ব। বহুত কোম্পানী আছে PF নম্বৰ নিদিয়ে, বহুত কোম্পানী আছে UAN নম্বৰ নিদিয়ে। যদি আপুনি কোম্পানীত আধাৰ নম্বৰ দি জইন কৰিছে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰক। আধাৰ নম্বৰৰ সহায়েৰে আমি আপোনাৰ UAN নম্বৰ উলিয়াই দিম। Epfoৰ লগত জড়িত সকলো সহায়ৰ বাবে এতিয়াও যোগাযোগ কৰক এই নম্বৰত। নম্বৰটো হৈছে 7896674563। পলম নকৰিব, শীঘ্ৰেই যোগাযোগ কৰক।